নলবাৰীত মকিব আলীৰ নেতৃত্বত বিশ্বকৰ্ম পূজা উদযাপন কৰা হ'ল। হিন্দু মুছলমানৰ সম্প্ৰীতিৰ এক নিদৰ্শন দেখিবলৈ পোৱা গ'ল বিশ্বকৰ্ম পূজাৰ এই দিনটোতেই নলবাৰীত। বিগত 8 বছৰে মকিব আলীয়ে অনুষ্ঠিত কৰি আহিছে বিশ্বকৰ্ম পূজা। হিন্দু আৰু ইছলাম ধৰ্মাৱলম্বী গাড়ীৰ মালিক আৰু চালক হেণ্ডিমেনসকলে একত্ৰিত হৈ অনুষ্ঠিত কৰিছে বিশ্বকৰ্ম পূজা। আৰু এনেদৰে দেখিবলৈ পোৱা গ'ল হিন্দু মুছলমানৰ সম্প্ৰীতিৰ এক নিদৰ্শন নলবাৰীত। বিগত 8 বছৰে মকিব আলীয়ে এইদৰে অনুষ্ঠিত কৰি আহিছে বিশ্বকৰ্ম পূজা আৰু তাৰে এক দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰি আৰু এয়াই হৈছে মকিব আলীৰ নেতৃত্বত বিশ্বকৰ্ম পূজা উদযাপন কৰা হৈছে নলবাৰীত। হিন্দু আৰু ইছলাম ধৰ্মাৱলম্বী গাড়ীৰ মালিক আৰু চালক হেণ্ডিমেনসকলে একত্ৰিত হৈ এইদৰে অনুষ্ঠিত কৰিছে নলবাৰীত বিশ্বকৰ্ম পূজা। বিশ্বকৰ্মা পূজা কৰি আহিছোঁ। ট্ৰাক মালিকখনতে কেইজনমান সদস্যই লগ হৈ পেলাই হিন্দু মুছলমান লগ হৈ কৰিছোঁ। গেৰেজটো মকিব আলীৰ। আমি ইয়াতে বিশ্বকৰ্মা পূজাই কৰোঁ। আমাৰ মানে কি সদস্য 10জনমান হয়, কিন্তু আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ গাড়ী কৰ্মচাৰী থাকে ইয়াত। গতিকে এনে সদস্য 10জনমান থাকে। হিন্দু মুছলমান সম্প্ৰীতিৰ মানে এই মিলা প্ৰীতিৰ কাৰণে আমি এই পূজাখন কৰি আহিছোঁ। যোৱা 8 বছৰ ধৰি কৰি আছোঁ, মানে এই মকিব আলী গেৰেজতে কৰি আছোঁ। হিন্দু মুছলিমৰ সম্প্ৰীতিৰ কাৰণে আমি এই অনুষ্ঠানটো মানে হেৰি কৰা হৈছে, গঢ়ি তোলা হৈছে। মকিব আলী গেৰেজত আজি 8-9 বছৰ ধৰি কণ্টিনিউ হিচাপে কৰি অহা হৈছে। পূজা কৰা হয় মানে বিশ্বকৰ্মা পূজা কৰা হয়। আমি মকিব গেৰেজ আমি চলি গাড়ী ড্ৰাইভাৰ আমি গাড়ী চলাই ইয়াতে ঠিক ঠিক কৰোঁ। গাড়ী গেৰেজ চব গুছি ইয়াতে আছে। মুছলমান অসমীয়া নাই, চব একলগ মিলি চলি আছে আৰু কি পূজা কৰা সময়ত। আমাৰ শংকৰ ৰাজনৰ দেশ, এখন আমাৰ শংকৰ ৰাজনৰ মিলনভূমি অসম বুলি কোৱা হয়। আমাৰ ভাৰতবৰ্ষত ঐতিহ্য বুলি কয় অসম। গতিকে আমি ইয়াত হিন্দু মুছলমান আমি কোনো এটা ভেদভাৱ নাই আমাৰ ইয়াত। আমি সকলো মিলি আজি 8-10 বছৰৰ পৰা আমি ইয়াতে পূজা অৰ্চনা কৰি আহিছোঁ। আমাৰ ড্ৰাইভাৰ, হেণ্ডিমেন, মালিক, পাৰ্চৰ দোকানী আদি কৰি আমি